Guys, welcome to my another YouTube vlog channel. নমস্কাৰ জনাইছো সকলো বন্ধু বান্ধৱীসকলক স্বাগতম জনাইছো আৰু আপোনালোকে ভালে কুশলে আছে মইও ভালে আছো। আজি এটা ভিডিও আৰম্ভ কৰিব যাই আছো। ফ্ৰেন্ডছ সকলে চাই থাকিব। আজি গ্ৰীণ হাউচৰ ভিতৰত তিয়হৰ খেতি বা চেঙচ বুলি কয় ঘৰুৱা ভাষাত আৰু ইংৰাজীত কুকুম্বাৰ বুলি কোৱা হয়। আপোনালোকক গ্ৰীণ হাউচৰ ভিতৰত কুকুম্বাৰৰ খেতি বা তিয়হৰ খেতি কেনেকুৱা কৰা হৈছে খেতি কৰা বন্ধু বান্ধৱীসকলে যদি ভিডিওটো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবৰ কাষতে থকা নটিফিকেশ্যনৰ বেল আইকনটো বজাই দিব পাহৰি নাযাব। মোৰ নতুন নতুন ভিডিও আপলোড কৰি থাকিলে আপোনালোকে ভিডিওটো প্ৰথমতে পাই থাকিব। ভিডিওটো আৰম্ভ কৰোঁ তেতিয়াহ'লে চাই থাকিব ফ্ৰেণ্ডছসকলে। যদি ভিডিওটো চাই ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন খেতিৰ ভিডিওটো চাই কেনেকুৱা পাইছে। তেতিয়াহ'লে গ্ৰীণ হাউচৰ ভিতৰত প্ৰৱেশ কৰিব যাই আছোঁ। ফ্ৰেণ্ডছসকলে চাই থাকিব। কিন্তু গ্ৰীণ হাউচতে তিয়হৰ খেতি কৰা হৈছে। ফ্ৰেণ্ডসকলক দেখাম ই গ্ৰীণ হাউচতে যাম সোমাম। এইটো 80 লাখৰ গ্ৰীণ হাউচ। আপোনালোকে চাব কেনেকুৱা গ্ৰীণ হাউচটো বহুত ডাঙৰ এৰিয়া। এইটো 3 বিঘা মাটিৰ গ্ৰীণ হাউচ বনাইছে। ইয়াতে তিয়হৰ খেতি কৰা হৈছে। আপোনালোকে চাওক গ্ৰীণ হাউচটো। ফ্ৰেণ্ডছ গ্ৰীণ হাউচৰ দৰ অপেন কৰি সোমালো কুকুম্বাৰৰ খেতি বা তিয়হৰ খেতি দেখাম আপোনালোকক। দৰটো খোলালো আপোনালোক কুকুম্বাৰ খেতি দেখাব যাই আছো। দৰ খোলাই কিনে ছেকেণ্ডত গ্ৰীণ হাউচৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। ছেকেণ্ড দৰটো খুলি ল'লোঁ। চাওক বাগান আছে ইফালে আপোনালোকক দেখাব যাইছোঁ। চাওক খেতি কৰা বন্ধু বান্ধৱী বা ফ্ৰেণ্ডছসকলে যদি চাই আছে আপোনালোকে এনেকুৱা যদি তিয়হৰ খেতি লগাম বুলি ভাবিছে আপোনালোকে লগাব পাৰে। বাহিৰত খেতি কৰিলেও এতিয়া লগাব পাৰে। এইটো গ্ৰীণ হাউচৰ ভিতৰত কৰা হৈছে। নেট দিয়া হৈছে। এইটো নেট লগাই দিয়া হৈছে আৰু এইটো বেট লগোৱা হৈছে নাৰকলৰ গুড়া। ড্ৰিপ পাইপ দিয়া হৈছে পানী দিয়াৰ ব্যৱস্থাৰ কাৰণে। ড্ৰিপ পাইপ দ্বাৰা পানী দিয়া হয় এতিয়া আৰু মেডিচিনো পাইপৰ দ্বাৰা দিয়া হয়। এতিয়া কেনেকুৱা লাগিছে খেতিটো চাওক। বহুত ভাল হৈ আছে তিয়হৰ খেতিটো। এইটো ইংলিছ কুকুম্বাৰ বুলি কোৱা হয়। ছেকেণ্ড বাৰ লগাই দিয়া আছে। ফাৰ্ষ্ট বাৰটো আপোনালোকক ভিডিঅ'টো দেখাব নোৱাৰিলোঁ, মোৰ মোবাইল লোৱা হোৱা নাই। খেতি কৰাৰ সময়ত আজি দেখুৱাইছোঁ ফ্ৰেণ্ডছসকলক কেনেকুৱা খেতি কৰাইছে আপোনালোকে চাওক। বহুত ধুনীয়া হৈছে, বহুত ভাল হৈ আছে। এইটো চাওক, এইটো নেট লগাই দিয়া হৈছে। এইটো তিয়হৰ গছটো শুকাই যোৱাৰ কাৰণে নেটটো লগাই দিয়া হৈছে। এইটো ভিউটো চাওক, তিয়হৰ খেতিৰ ভিউটো বহুত ভাল হৈ আছে। গছগিলা ডাঙৰ হৈ আছে অলপ অলপকৈ। চব তিয়হৰ খেতি লগাই দিয়া হৈছে। এইটো আপোনালোকে চাই থকা বন্ধুসকলে যদি খেতি কৰা বন্ধুসকলে যদি চাই আছে তিয়হ খেতি কৰিম বুলি যদি ভাবি আছে কৰিব পাৰে। আমাৰ নিবনুৱা বন্ধু বান্ধৱীসকলে যদি খেতি কৰি টকা পইচা ইনকাম কৰিব বুলি ভাবি আছে এনেকুৱা খেতি কৰি টকা পইচা ইনকাম কৰিব পাৰে। কৰ্ণাটকত খেতি কৰা হৈছে, কৰ্ণাটক ষ্টেট, আৰু ভিলেজৰ নামটো হৈছে চিৰাজকাটা বুলি কোৱা হয়। এনেকুৱা হৈছে চব ডাঙৰ হৈ আছে গছটা। ইয়াতো এনেকুৱা কৰি লগাই দিয়া হয়। পিছত গছটো ডাঙৰ হ'লে হিলি গৈছে, সৰু সৰু হৈ আছে গছটো। তো আৰু কাৰ্পেট পেপাৰ পাৰি দিয়া আছে বন নগজাৰ কাৰণে। এটা বেটৰ দাম এতিয়া 300 টকা কৰি। বেটটো এটা দামৰ বেট 300 টকা লৈ। পাইপ পানী দিয়াৰ কাৰণে মেডিচিন, এই পাইপৰ দ্বাৰা মেডিচিন দিয়া হয়। নাৰকলৰ গুড়া চাওক আপোনালোকে, এইটো মাটি নহয়, এতিয়া নাৰকলৰ গুড়া দ্বাৰা ব্যৱহাৰ কৰা হৈছে খেতি কৰাৰ কাৰণে। নেটটো লগাই দিয়া হয়। এইটো কাৰ্পেট পেপাৰ পাৰি দিয়া আছে মাটিত। বহুত ডাঙৰ এৰিয়া খেতি লগাই দিয়া আছে তিয়হৰ খেতি। যদি
তিয়ঁহৰ খেতিটো চাই কিনে যদি ভাল লাগিছে, চাই থকা বন্ধু বান্ধৱীসকলে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে খেতিৰ ভিডিঅ'টো চাই। আৰু আপোনালোকে মোক ছাপোৰ্ট কৰি যাব, সহায় কৰিব। মই ভিডিঅ' বনাই থাকিম, ভাল ভাল ভিডিঅ' আপলোড কৰি থাকিম, আপোনালোকক দেখুৱাই থাকিম খেতিৰ ভিডিঅ'। তিয়ঁহৰ গছটো চাওক কেনেকুৱা হৈ আছে, বহুত ধুনীয়া হৈ আছে। চাওক আপোনালোকে, মই লাৰি আছোঁ তিয়ঁহৰ গছটো কেনেকুৱা, বহুত ভাল হৈছে। আপোনালোকে চাই থাকিব। তিয়ঁহৰ গছ এইটো তিয়ঁহ লগাই দি আছে, কেনেকুৱা হৈছে চাওক। তিয়ঁহৰ বাগানত আছোঁ মই। তিয়ঁহৰ খেতিটো চাওক কেনেকুৱা। নেট তিয়ঁহৰ বাগান, ইংলিছ কুকুম্বাৰ বুলি কোৱা হয় সকলে। চব কেনেকুৱা ভাল হৈ আছে, ধুনীয়া হৈ আছে। খেতিগিলা চব ছেকেণ্ড বাৰত লগাই দিয়া হৈছে খেতিটো, ফাৰ্ষ্ট বাৰটো দেখুৱাব নোৱাৰিলোঁ আপোনালোকক খেতিটো। আৰু ফল ফলাৰ সময়ত দেখুৱাম এইবাৰ কেনেকুৱা ফল লাগি ধৰে। তিয়ঁহৰ খেতিটো বহুত ফল লাগি ধৰে। বহুত ভাল হৈ আছে, ধুনীয়া ধুনীয়া হৈ আছে। এখন উঠি আহিছে, গছগিলা ডাঙৰ হৈ আহিছে। চব কেনেকুৱা লগাই দিছে। PCC পাইপ, ইয়াৰ দ্বাৰা পানী দিয়া হয়। হৈছে চব শাৰী শাৰীকৈ লগাই দি আছে। পেটত 3টা কৰি পুলি লগাই দি আছে। এটা ধুনীয়া হৈ আছে চব। এইটো কমপ্লিট নহ'ল, এইটো এই ৰছীৰ দ্বাৰা দিয়া হয়। কিমান ওপৰত লগাই দিয়া আছে ৰছীবিলাক চব। গছবিলাক কেনেকুৱা হেলি আছে। বহুত ভাল হৈ আছে। ভিউটো চব কেনেকুৱা, বহুত ধুনীয়া হৈ আছে। খেতিৰ ভিউটো চব কেনেকুৱা।
ভাল হৈ আছে। খেতি কৰা বন্ধু বান্ধৱীসকলে যদি চাই আছে এনেকুৱা খেতি কৰিব পাৰে আপোনালোকেও। গ্ৰীণ হাউচৰ ভিতৰত খেতি নকৰিলেও বাহিৰত খালী জেগাত খেতি কৰিলেও এনেকুৱা তিয়ঁহৰ খেতি কৰি আমি উপকৃত হ'ব পাৰে। আপোনালোকে খেতি কৰা বন্ধুসকলে কেনেকুৱা পাইছে ভিডিঅ'টো চাই কিনে ইয়াতে মেডিচিন মতে আমি মেডিচিন মিক্সিং কৰি খালী হৈছেতো মেডিচিন মিক্সিং কৰি আমি মেডিচিন স্প্ৰে কৰা হয়। তো সব স্প্ৰে আমাৰ ইলেক্ট্ৰিক স্প্ৰে লাইনৰ স্প্ৰে দ্বাৰা আমি স্প্ৰে দিয়া হয়, স্প্ৰে মাৰা হয়। স্প্ৰে গান বহুত লম্বা স্প্ৰে পাইপটো ইলেক্ট্রিক স্প্রে দ্বারা আমি স্প্রে করা হয়েছে। খারি খারি লগাই দি আছে। ভিউটো চাওক আপোনালোকে কেনেকুৱা লাগিছে, ধুনীয়া হৈছে, বহুত খাৰি লগাই দি আছে। গ্ৰীণ হাউচটো বহুত ডাঙৰ।